हेलो फ्रेंड्स, आज मैं लेमन फ्राइड राइस बनाबले लाइছো। यार कारण मैं यार केराहीत अलप रिफाइन दी लैছো। এতিয়া मैं पियाज এনেদৰে সৰু সৰুকৈ কাটি লৈছো। দুটা পিয়াজ মই কাটি ইয়াত দি দিছো। তেজপাত দুটা দি দিছো। পিয়াজখিনি মই ৰঙচুৱা হ'লে ভাজি থাকিম। ৰেড চিলি দুটা দি দিছো। শুকান জলকীয়া ৰঙচুৱা হ'বলৈ ধৰিছে। মই এতিয়া কেইটামান বুট দি দিম। বুটকেইটা মই তিয়াই থৈ দিছিলোঁ। এয়া বুটকেইটা দি দিছোঁ। নেচেৰা কেইডাল মই সৰুকৈ এনেদৰে কাটি থৈছিলোঁ, এতিয়া এইকেইডাল দি দিছোঁ। সময়ৰ কাৰণে মই এয়া ভাজি আছোঁ। গেছটো মই মিডিয়ামত দি দিছোঁ। এতিয়া মই ঢাকনিখন দি দিম। এতিয়া মই হালধিখিনি দি দিছোঁ। হালধিখিনি দি দিছোঁ মই এনেদৰে অলপ লাৰি দিম। এয়া মই এতিয়া নেমুৰ জুচখিনি দি দিছোঁ। 2 চামুচ দিম। বেছিকৈ দিলেও টেঙা টেঙা লাগে, ভাল নালাগে। মোৰ জুচখিনি দিওঁ মই এনেদৰে অলপ লাৰি আছোঁ। এতিয়া মই ভাতকেইটা দি দিম। ভাতকেইটা আগতে বনাই থৈছিলোঁ। নিমখখিনি মই এতিয়া দি দিয়া নাই, ঠিক খোৱাৰ আগতে দি দিম। এতিয়া মই আকৌ গেছটো কমাই দিছোঁ আৰু ঢাকনিখন দি দিম। এতিয়া মই নিমখখিনি দি দিছোঁ। ভালদৰে লাৰি দিছোঁ। খুব কম সময়ৰ ভিতৰতে লেমন ফ্ৰাইড ৰাইচখিনি হৈ যায়। মই এতিয়া অকণমান গেছটো বঢ়াই দিছোঁ। মোৰ ইয়াৰ ফ্ৰাইড ৰাইচখিনি ৰেডি হৈ গ'ল। ৰেডি হৈ গৈছে। মোৰ লেমন ফ্ৰাইড ৰাইচখিনি ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।